নমস্কাৰ, স্বাগতম জনাইছোঁ নতুন দৃষ্টিৰ আন এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, অসমৰ পুৰণি যুৱ মহোৎসৱ কোনটো? উত্তৰ তাৰালাংছ। নেক্সট কুৱেশ্যন, গুৱাহাটী-শ্বিলং ৰোডটো কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1877 চনত। ৩ নং প্ৰশ্ন, অসমৰ ৭মখন অভিযান্ত্ৰিক মহাবিদ্যালয় ক'ত প্ৰতিষ্ঠা কৰা হৈছে? উত্তৰ ধেমাজি। নেক্সট কুৱেশ্যন, অসম দক্ষ বিশ্ববিদ্যালয় ক'ত প্ৰতিষ্ঠা কৰা হৈছে? উত্তৰ মঙলদৈ। ৫ নং প্ৰশ্ন, BTADৰ নতুন নাম কি? উত্তৰ BTR। এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, অসমত প্ৰথমটো ব্যক্তিগত টিভি চেনেলটোৰ নাম কি আৰু কিমান চনৰ পৰা সম্প্ৰচাৰ আৰম্ভ হৈছিল? উত্তৰ NDTV আৰু 2004 চনৰ 17 মাৰ্চৰ পৰা সম্প্ৰচাৰ আৰম্ভ হৈছিল। ৭ নং প্ৰশ্ন, পৃথিৱীৰ গভীৰতম মহাসাগৰ কোনখন? উত্তৰ প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহ পৃথিৱীৰ ওচৰত আছে? উত্তৰ শুক্ৰ। ৯ নম্বৰ প্ৰশ্নটো হ'ল, কোনখন মহাদেশক অন্ধকাৰ মহাদেশ ৰূপে জনা যায়? উত্তৰ আফ্ৰিকা। নেক্সট কুৱেশ্যন, মানচেষ্টাৰ পৃথিৱীত কিহৰ বাবে বিখ্যাত? উত্তৰ কপাহ উদ্যোগ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেন্তে এটি লাইক কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।